দোস্ত পানী পানী আৰু ঘৰত কিমান সোমাই থাকিম অলপ মানে চাইকেলখনে ধৰি ৰাস্তাৰ ফালে ওলালো ইয়া মোৰ লগত আছে সীমান্ত দোস্ত এতিয়া আহি আহি মানে ট্ৰেইন লাইন পুৰা দোস্ত এই ৰাস্তাটো যে দেখিবলৈ পাইছে এইটো মানে আমাৰ নিদানি PWD এইটো ৰাস্তাতে মানে আমাৰ নিদানি গাঁৱত সোমাব পৰা যায় দোস্ত ট্ৰেইন লাইন মানে এইটো মানে ট্ৰেইন চলি আছে এইখন চাওক এইখন ট্ৰেইনখন চল দোস্ত আহি আহি ডাল ৰবা এইখিনি মানে আমাৰ নিদানি গাঁও আৰু বহলপুৰ মানে এইখিনি সীমা এইফালে মানে বহলপুৰ আৰু এইফালে মানে আমাৰ নিদানি গাঁও এইফালে বলকচোন অলপ দোস্ত এই ঘৰটোৰে দেখিবলৈ পাইছে এইটো মানে আগতে এই পুখুৰীটো মানে পোহৰা আছিলে আৰু এতিয়া মানে নাথাকে মানুহ এইটো মানে ভাঙি চিঙি যাব ধৰিছে দোস্ত পদুম ফুলৰ গোন্ধ একদম আৱল মলাইছে পুৰা কি ধুনীয়াকৈ পদুম ফুল ফুলি আছে চাওক দোস্ত এয়া চাওক দুজনে মানে গছৰ উঠি মানে পুখুৰীৰ পাৰত একদম ধুনীয়াকৈ মানে বতাহ খাই আছে চাওক এয়া চাওক কেনেকুৱা লাগিছে দোস্ত ইয়াত মানে অলপ বহি ললো মানে বাহিৰত মানে এনেদৰে কেতিয়াবা গৰুৱে ঘাঁহ খোৱা দিছো চাই ভাল লাগে দোস্ত আজিৰ ভিডিঅ'য়ে এইটোৱে আৰু যি কি নহওক যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ বাই